মানে নাচামুক্ত যিটো ভাৰতৰ যিটো সপোন যুৱকসকলৰ মাজত এই উদ্দেশ্য লৈ পেলাই আজি এটা আমি ইউনিটি ৰেলী আমি উলিয়াইছোঁ আৰু মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে চৰ্দাৰ বল্লভভাই পেটেলটো ভাৰতৰ ইউনিটিৰ এটা প্ৰতীক বা চিম্বল হিচাপে আমি মানো কাৰণ স্বাধীনতাৰ পিছতো ভাৰতৰ বহুত ৰাজ্যই ভাৰতৰ অংগ নাছিল যেনেকৈ জম্মু কাশ্মীৰৰ কথা কওক যে বা যেনেকৈ ত্ৰিপুৰা বা অন্য ৰাজ্যৰ কথাটো কওক তো ভাৰতৰ অংগৰাজ্য হ'ব পৰা নাছিল কিন্তু চৰ্দাৰ বল্লভভাই পেটেলে এজন ব্যক্তি যিজনে ভাৰতৰ চুকে কোণে ঘূৰি পেলাই সকলো ৰাজ্যকে এটা এগ্ৰিমেণ্ট কৰি হ'লেও মানে ভাৰতৰ স্বাধীনতা বা সংবিধানৰ অধীনত সেইটো আনিলে সেইকাৰণে একত্ৰিত ভাৰতৰ যিটো সপোন চৰ্দাৰ বল্লভভাই পেটেলৰ দ্বাৰা দি এইটো সম্ভৱ হৈছে আৰু এইজন তেখেতক লৌহ পুৰুষ বুলি কোৱা হৈছিল কাৰণ স্বাধীনতা আন্দোলনত কি বলিষ্ঠ নেতৃত্ব তেওঁ দিছিলে আৰু মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস আৰু তাৰপিছত স্বাধীনতাৰ পিছত জৱাহৰলাল নেহৰুৰ লগত প্ৰথম যিটো চৰকাৰ ভাৰতৰ স্বাধীন ভাৰতৰ চৰকাৰ ইয়াত গৃহমন্ত্ৰী হিচাপে কাম কৰিলে আৰু ইমান এটা বলিষ্ঠ আৰু মজবুত ভাৰত বনাবলৈ তেওঁ কাম কৰিছিল তেওঁ নোহোৱা হ'লে আজি ভাৰতবৰ্ষ একত্ৰিত ভাৰত বা মজবুত ভাৰত নহ'লেহেঁতেন তেখেতৰ জন্ম জয়ন্তীৰ নামত আমি এই দিনটো উৎসৰ্গা কৰি আজি ইউনিটি ৰেলী কোকৰাঝাৰতো আমি উলিয়াব গৈ আছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আৰু আজি ইয়াৰে কাৰ্যসূচী আমি আৰম্ভ কৰিব গৈ আছোঁ Under the Nasamukh Bharat Abhiyan and take a pledge that not only the community, community, family, friends, but also ourselves will be drug free because change should start with ourselves. So let us all together take a firm decision to make our Kokrajhar district drug free. drug free. I pledge I pledge that I will do